সপ্তাহত 5 দিন ৰাতিপুৱাই উঠি যাবলৈ ওলাও অফিচলৈ। প্ৰায় 1.5-2 ঘণ্টা যাত্ৰা কৰি 9.5 ঘণ্টা কাম কৰি পুনৰ 1.5-2 ঘণ্টা যাত্ৰা কৰি ঘৰলৈ উভতি আহোঁতে হৈ যায় দভাগ ৰাতি। ভাগৰি জুগৰি আহি বিচনাখনত পৰি যাওঁ আৰু ৰিলছ চাই বাকী সময়খিনি ৱেষ্ট কৰি টোপনি যাওঁ আৰু পিছদিনা উঠি চেম ৰুটিন ফ'ল' কৰোঁ। কিন্তু এয়াই জীৱন নেকি বাৰু? গোটেই জীৱনটো এনেকৈয়ে থাকিব লাগিব নেকি? নাই, এই জীৱনৰ চক্ৰটোত মই নপৰোঁ। এই চক্ৰটোৰ পৰা মই বাহিৰত ওলাবই লাগিব। কিন্তু কেনেকৈ আৰু কি কৰিম সেইটোৱে অলপ ৰিচাৰ্চ কৰি এটা প্লেন বনালোঁ। তাৰপিছত এইটোৱে হ'ল মোৰ প্লেনিং। কাৰেণ্ট জব যিটো কৰি আছোঁ সেইটো কৰি থাকিম, লগতে যি 3rd গ্ৰেড 4th গ্ৰেডৰ পোষ্ট ওলাব তাৰ কাৰণে পঢ়িম আৰু তাৰে লগতে কণ্টেণ্টো বনাই যাম ইউটিউব ইনষ্টাগ্ৰামত। আৰু যদিহে ইয়াতে কামটো যদিহে পাওঁ তেতিয়াহ'লে চিনেৰিঅ' 1 যদিহে কামটো পাওঁ তেতিয়াও ভিডিঅ' বনাই যাম সেই কামটোৰ লগত, অৰ্থাৎ চৰকাৰী কামটোৰ লগত। আৰু যদি নাপাওঁ তথাপিও ভিডিঅ' বনাই যাম এই কাৰেণ্ট জবটোৰ লগত। এতিয়া আপোনালোকে ভাবিছে যে কিহৰ কাৰণে এইটো? যদি মেইন উদ্দেশ্য এইটোৱে, এইটো আৰু কিয় কৰিব লাগে? কাৰণ আছে, কিছুমান কাৰণ আছে। কাৰণ পিছত কম। এতিয়া যেতিয়া মই ছাকচেছফুল হ'ম মই তেতিয়া ক'ম, এতিয়া নকওঁ। আৰু মোৰ মেইন লক্ষ্য হ'ল এইটো, অৰ্থাৎ ছাকচেছফুল কণ্টেণ্ট ক্ৰিয়েটৰ হোৱা 365 দিনৰ ভিতৰত, অৰ্থাৎ 1 বছৰৰ ভিতৰত। আৰু এইটোৱে হ'ল মোৰ চেলেঞ্জ যে অহা নেক্সট 365 দিনৰ ভিতৰত মই ছাকচেছফুল কণ্টেণ্ট ক্ৰিয়েটৰ হ'ম, নিজে নিজৰ বছ হ'ম। এই যিটো চেলেঞ্জটো, এই চেলেঞ্জটোৰ নাম হ'ব চেল্ফ এমপ্লয়ড ইন দ্য নেক্সট 365 ডেইজ। আৰু তাৰে ভিডিঅ'বিলাক মই সদায় দিম। ছাকচেছ আই এম কামিং।